নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ কাৰণে চিকেন বিৰিয়ানী ৰেচিপি লৈ আহিছোঁ, যিটো খুব সহজ পদ্ধতিত হয়। মই কুকাৰত বনাম আৰু ঝটপট বিৰিয়ানী বুলিও ক'ব পাৰে, পটককৈ বনাব পাৰিব। খাবলৈ কিন্তু একদম খুব ভাল হয়, একদম হোটেলত বনোৱা ধৰণে বনোৱা নিচিনাই লাগে খাবলৈ, সোৱাদটো খুব ধুনীয়া হয়। তাকে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ ওলালোঁ। আচলতে অলপ দিনৰ আগত মই মোৰ ল'ৰাটোৰ ওচৰলৈ গৈছিলোঁ, তাৰ কাৰণে বিৰিয়ানী বনাই নিছিলোঁ আৰু এটা চিকেন ফ্ৰাই কৰি নিছিলোঁ, সেইটো মই অকণমান দেখাই দিম বাৰু। তাকে অকণমান মই ভিডিঅ' কৰি ৰাখিছিলোঁ, তাকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ বুলি ল'লোঁ। যদি মই বনোৱা ধৰণে বিৰিয়ানী খোৱা নাই, খাই চাবচোন, খুব ভাল লাগে আৰু খুব সহজ পদ্ধতিত বনাই দেখাম। আৰু এতিয়াতো ঠাণ্ডা বতৰ, অকণমান স্পাইচিও খাব মন যায় হয়নে, সেইকাৰণে ব'লকচোন আজি মই মোৰ বিৰিয়ানীটো মই কেনেকৈনো বনাইছোঁ তাকে চাম। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰা ভিডিঅ' বুলি যদি ভাবে শ্বেয়াৰ কৰি দিব, আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। তাকে আপোনালোকৰ মৰম আৰু ছাপোৰ্ট খুব প্ৰয়োজন। আপোনালোকৰ মৰম আৰু ছাপোৰ্ট পোৱা আশাৰে মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এয়া মই ল'লোঁ বিৰিয়ানীৰ কাৰণে মাংস, আধা কেজিমান লৈছোঁ আৰু আধা কেজিমান মই ফ্ৰাই কৰিবলৈ লৈছোঁ, সৰু সৰু পিচ। আৰু ডাঙৰ ডাঙৰ পিচকেইটা মই বিৰিয়ানীৰ কাৰণে লৈছোঁ আৰু সৰু পিচকেইটা মই ড্ৰাই ফ্ৰাইৰ কাৰণে লৈছোঁ। তাৰ ড্ৰাই ফ্ৰাইৰ কাৰণে মই যিহেতু মেৰিনেট কৰিম, সেইকাৰণে বিৰিয়ানীৰ কাৰণে একেলগে কৰি লৈছোঁ। তাতে দিলোঁ মই 1 চামুচ আদা ৰচুনৰ পেষ্ট আৰু এটা ডিম। তাৰপাছত অলপ দিছোঁ সোৱাদ অনুসৰি নিমখ। তাৰপাছতে লৈছোঁ এয়া হালধি। তাৰপাছত লৈছোঁ এয়া মই ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ 1 চামুচ ব্যৱহাৰ কৰিছোঁ। তাৰপাছতে দিছোঁ এয়া মই ৰেড চিলি পাউডাৰ 1 চামুচ। তাৰপাছতে মই কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিছোঁ, প্ৰায় 2-3 চামুচমান হ'ব। তাৰপাছতে দিছোঁ এয়া মই অকণমান ফুড কালাৰ। ফুড কালাৰটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই যিহেতু ল'ৰা হোষ্টেলৰ কাৰণে ৰেডি কৰিছোঁ, সেইকাৰণে অকণমান কালাৰফুল হ'লে ভাল পায়, সেইকাৰণে অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। যিহেতু এইখিনি মই অকল ড্ৰাই ফ্ৰাইৰ কাৰণেহে কৰিছিলোঁ, যিহেতু মই আকৌ বিৰিয়ানী বনাম সেইকাৰণে ভাবিলোঁ একেলগে কৰি দিওঁ। বিৰিয়ানীৰ কাৰণে আচলতে নিমখ হালধি অকণমান ৰেড চিলি পাউডাৰ অকণমান মিলাই বিৰিয়ানীৰ কাৰণে যিখিনি মাংস ব্যৱহাৰ কৰোঁ তেনেকৈ দি পিনেও ফ্ৰাই কৰিব পাৰে, এনেকৈ মেৰিনেট কৰি নল'লেও হয়। কিন্তু মই যিহেতু ফ্ৰাই কাৰণে মেৰিনেট কৰিছোঁ, সেইকাৰণে বিৰিয়ানীৰ কাৰণে একেলগে কৰি ল'লোঁ। বিৰিয়ানীৰ কাৰণে ধৰক নিমখ হালধি আৰু ৰেড চিলি পাউডাৰ অকণমান লগাই হাফ ফ্ৰাই কৰি ল'লেও হয়। তাৰপাছতে মই এইখিনি প্ৰায় 2 ঘণ্টামান থৈ দিম, কিন্তু মই 2 ঘণ্টামান থ'ব নোৱাৰিলোঁ, 1 ঘণ্টামানহে থ'ব পাৰিলোঁ, যিহেতু ৰাতিপুৱা বৰ তাড়াতাড়ি হয়। আৰু বিৰিয়ানীৰ কাৰণে মই এয়া দেখিছে 2টা বিলাহী পেষ্ট কৰি ল'লোঁ, ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া দেখিছে পেষ্ট বনাই ল'লোঁ। তাৰপাছতে এইফালে মই আধা কেজি ওজনৰ বিৰিয়ানী চাউল যি বজাৰত পাই কিনিবলৈ, সেয়া মই অকণমান ধুই মেলি গামলা এটাত থৈ ল'লোঁ। তাৰপাছতে পিঁয়াজ কাটি যে লৈছিলোঁ দেখিছে, পিঁয়াজখিনি মই ধুনীয়াকৈ 2টা পিঁয়াজ কাটি ল'লোঁ আৰু সেইখিনি মই ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। তাৰপাছতে দেখিছে এয়া মাংসখিনি মই এয়া ডাঙৰ যিকেইটা পিচ, সেই পিচকেইটা মই বিৰিয়ানীৰ কাৰণে হাফ ফ্ৰাই কৰি ল'ম আৰু সৰু পিচকেইটা ফুল ফ্ৰাই কৰি ল'ম। এয়া মই এটা কেৰাহী লৈ ল'লোঁ। কেৰাহীত মই এয়া তেল গৰম হোৱাৰ পিছতে দি দিলোঁ এয়া বিৰিয়ানীৰ কাৰণে যিকেইটা মাংস পিচ আছিলে ডাঙৰ ডাঙৰ, সেইকেইটা পিচ মই এতিয়া হাফ ফ্ৰাই কৰি ল'ম। মই কৈছোঁৱেই বিৰিয়ানীৰ কাৰণে এই ধৰণে মেৰিনেট কৰি নল'লেও হয়। আপোনালোকে যদি অকল বিৰিয়ানীৰ কাৰণে বনাম বুলি ভাবে, তেতিয়া নিমখ হালধি আৰু অকণমান ৰেড চিলি পাউডাৰ দি ফ্ৰাই কৰি ল'ব। আনফালে মই এয়া ডিম বইল কৰি ল'লোঁ। বিৰিয়ানীত ডিম নিদিলে জানো বিৰিয়ানী সম্পূৰ্ণ নহয় হয়নে, সেইকাৰণে মই ডিম দিবলৈ চেষ্টা কৰিলোঁ, এইটো কাৰণে যাতে ল'ৰাই হোটেলত খোৱা নিচিনা যাতে পায়। এয়া দেখিছে মই এয়া হাফ ফ্ৰাই কৰি ল'লোঁ আৰু ইমান সময় মোৰ এইপিনে ডিমো হৈ গৈছে। তাৰপাছতে মই সৰু পিচকেইটা ফুল ফ্ৰাই কৰিবলৈ কেৰাহীত দি ল'লোঁ।
তাৰ পাছতে মই আনটো সাইডত এটা ডাঙৰ কুকাৰ পাতি ললো বিৰিয়ানী বনাবৰ কাৰণে অলপ ডাঙৰ সাইজৰ কুকাৰ হলে ভাল হয় এই কাৰণে মই এটা ডাঙৰ কুকাৰ ব্যৱহাৰ কৰিছো আৰু তাত অকনমান ৰিফাইন অইল দি ললো তাৰ পাছতে মই এয়া লং ইলাইচি আৰু ডালচেনি দি পেলে মই তেলত দি ললো এয়া মই অকনমান গৰম হোৱাৰ পাছতে মই দিলো এয়া গোটা জিৰা 1 চামুচ গোটা ধনিয়া 1 চামুচ তাৰ পাছতে গোটা জালুক কেইটামান আৰু বিৰিয়ানী বনালে গোটা জালুক কেইটামান দিবই তেতিয়াহে বিৰিয়ানী সোৱাদটো আহে তাৰ পাছতে দেখিছে মই পিয়াজ যে লৈছিলো কাটি সেইখিনি মই ধুনীয়াকৈ এই ধৰণে ৰঙচুৱাকৈ ভাজি ললো তাৰ পাছতে অকনমান পিয়াজ দি পিনে মই লগে লগে বিলাহী পেষ্টখিনি দি দিলো পিয়াজখিনি যেহেতু ভাজি থোৱাই হয় সেইকাৰণে বেছি দেৰি নেভাজিব দিয়া পিয়াজ দিয়া মাত্ৰে মই দি দিলো বিলাহীখিনি দিয়াৰ পিছতে এই ধৰণে অকনমান সময় লৰাই মই দি দিলো এয়া আদা ৰসুনৰ পেষ্ট 1 চামুচ আদা ৰসুনৰ পেষ্ট দিয়াৰ পিছত অলপ সময় লৰাই মই দি দিম এতিয়া হালধি 1 চামুচ আৰু এয়া বিৰিয়ানী মছলা বজাৰত আপোনালোকে যিকোনো ব্ৰেণ্ডৰ বিৰিয়ানী মছলা আনি ল'ব পাৰে মই দিছো এয়া বিৰিয়ানী মছলা প্ৰায় 1.5 চামুচ মান মছলা মই অকমান কম ব্যৱহাৰ কৰিছো আসলতে মই যেটো পৰিমাণ বনাইছো প্ৰায় 2 চামুচ মানে দৰকাৰ হ'ব কিন্তু মই বিৰিয়ানী মছলা এতিয়া 1.5 চামুচ মানহে ব্যৱহাৰ কৰিছো এয়া তাৰ পাছতে দি দিছো এয়া মই মিঠা দৈ মই প্ৰায় 3 চামুচ মান ব্যৱহাৰ কৰিছো আৰু দিয়াৰ আগতে দৈখিনি ধুনীয়াকৈ ফেটি ল'ব এয়া মই দিয়াৰ আগতে ধুনীয়াকৈ ফেটি ললো আৰু দৈখিনি এতিয়া দি দিলো দৈখিনি দিয়াৰ পাছত অকনমান সময় ভজাৰ পাছত ভাজি লম প্ৰায় অলপ সময় তাৰ পাছতে মই ডিমগিটা এই ধৰণে চামুচেৰে ফুটা ফুটা কৰি লৈছো যাতে ডিমটো অকমান মছলা যাতে সোমাই যায় তাৰ পাছতে মই এয়া ফ্ৰাই কৰি থোৱা মাংস কেই পিস দি দিলো মাংসখিনি দিয়াৰ পাছতে মই 5 মিনিট মান ভাজি লম যাতে মছলা আৰু দৈ ধুনীয়াকৈ যাতে মাংসত সোমাই যায় তাৰ পাছতে মই দি দিলো এয়া ডিমকিটা এয়া 5 মিনিট মান মই এই ধৰণে ভাজি ললো দেখিছে খুব ধুনীয়া এটা কালাৰ হৈছে আৰু আনফালে মই ড্ৰাই যিখিনি ফ্ৰাই কৰিছিলো ফুল ফ্ৰাই হেয়াও হৈ গল আৰু এইখিনিও মই এতিয়া পেকিং কৰি ল'ব লাগিব তাৰ পাছতে এয়া মোৰ মাংস 5 মিনিট মান হোৱাৰ পিছতে মই দিলো এয়া সোৱাদ অনুসৰি নিমখ তাৰ পিছতে মই দি দিম এতিয়া চাউলখিনি দি দিলো আৰু চাউলখিনি দি মই খুব ধুনীয়াকৈ লৰাই লম খুব ধুনীয়াকৈ লৰাব আৰু ভালকৈ লৰাব যাতে নহলে ডিমকিটা ভাঙি যাব তাৰ পাছতে দেখিছে এয়া মই ফ্ৰাই কৰি থোৱা ৰঙচুৱাকৈ যিখিনি ফ্ৰাই কৰি থৈছিলো পিয়াজ সেই পিয়াজখিনি মই দি দিলো তাৰ পাছতে মই এতিয়া ইয়াত পানী দি দিম এয়া পানী দিছো পানী আপোনালোকে সদায় চাউলখিনি অকল ডুব যোৱালৈকে পানী দিব বেছি পানী নিদিব নহলে পানী বেছি দিলে বেছি ফেটফেটিয়া হৈ যাব পানী এয়া খুব পানীটো সাৱধান দিব যাতে অকল চাউলখিনি ডুব যায় তাৰ পাছতে এটো মই 2-3টা সিটি অহালৈকে মাৰি 2টা সিটি পুৰা ফুল মৰাই লম তাৰ পাছতে মই গেছটো 5 মিনিটৰ কাৰণে কমাই থম তাৰ পাছতে এয়া মোৰ ৰেডি হৈ গল ৰেডি হোৱাৰ পিছতে মই দিছিলো ফুড কালাৰ অকনমান ব্যৱহাৰ কৰিছিলো অৰেঞ্জ ফুড কালাৰ তাৰ পাছত আকৌ ঢাকন মাৰি থৈছিলো তাৰ পাছতে দেখিছে এয়া কি ধুনীয়া এটা কালাৰ আহিছে তাৰ পাছতে মই এতিয়া ৰেডি কৰি লৈছো মই আসলতে এখিনি পেকিং কৰিম আপোনালোকক দেখাবৰ কাৰণে মই এখন থালিত উলিয়াই দেখাইছো দেখিছে এয়া কি ধুনীয়া এটা কালাৰ আহিছে আৰু খাবলৈও মই কৈছো নহয় হোটেলত বনোৱা ধৰণে টেষ্টি হয় আৰু এনেকৈ যদি আপোনালোকে বিৰিয়ানী খোৱা নাই খাই চাব আৰু ঝটপট বিৰিয়ানী বুলি ক'ব লাগিব বিৰিয়ানী যেটো প্ৰসেস হয় হেতু প্ৰসেসত নবনোৱাকেও আপোনালোকে ডাইৰেক্ট এনেকৈ কুকাৰত বনাই খাব পাৰে খুব ধুনীয়া টেষ্টি হয় দেখিবলৈ দেখিছে কেনেকুৱা লাগিছে একদম হোটেলত বনোৱা ধৰণে ঠিক আছে তেনেহলে আজিলৈ আহিছো যদি ভাল লাগিলে প্লিজ লাইক আৰু কমেন্ট শেয়াৰ কৰি দিব যিসকল নতুন সেইসকলে সাবস্ক্ৰাইব কৰি দিব বাই